দল খেৰাই দল কিন্তু অৰাজনৈতিক সংগঠনৰ মাননীয় শিক্ষাগুৰুসকল ইয়াত উপস্থিত আছে সাহিত্য সভা কৰা আমাৰ বাথৌ কৰা আমাৰ জাতীয় অনুষ্ঠান যিবিলাক আছে যিসকলে চৰকাৰৰ কব্জাত সোমাই যোৱা নাই এতিয়াও চৰকাৰৰ কব্জাত ইতিমধ্যে আমি নিবিচাৰা সত্ত্বেও জাতীয় অনুষ্ঠান লাহে লাহে কিন্তু চৰকাৰৰ কব্জাত সোমাই গৈছে কিন্তু যিসকল জাতীয় অনুষ্ঠানত এতিয়াও কব্জাত সোমাই যোৱা নাই চৰকাৰৰ তেওঁলোকৰ পৰা অন্তত আমি আশা কৰিম যে বিটিসি ৰক্ষা কৰক প্ৰমোদ বড়োৰ পৰা বিটিসিক ৰক্ষা কৰক বিটিসি আপোনালোকে পোৱা ক্ষমতা ৰক্ষা কৰক বিটিসি আপোনালোকে পোৱা অধিকাৰ যে কাঢ়ি লৈ যাব বিচৰা হৈছে একত্ৰিতভাৱে আগন্তুক দিনত তাৰ প্ৰত্যুত্তৰ আপোনালোকে দিবলৈ চেষ্টা কৰক শিক্ষিত সম্পৰ্কে সম্পূৰ্ণ ব্যাখ্যা কৰিব মই কৰিব বিচৰা নাই গতিকে যিসকলে শিক্ষিত ব্যাখ্যা কৰিবলৈ আহিছে তেওঁলোকে দফাই দফাই যেতিয়া কথাবিলাক পাব সেই দফাৰ মাজত আপোনালোকৰ উপলব্ধিবিলাক লুকাই আছে আজি ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰি যিটো চিলিঙৰ ব্যৱস্থিতিলিঙৰ ওপৰত প্ৰমোদ বড়োক লৈ আজি তেওঁলোকে প্ৰশ্ন চিহ্ন তুলিছে তেওঁলোকে দিল্লীলৈ গৈ এটা কয় দিল্লীৰ পৰা আহি নিজৰ দলৰ মাজত আন এটা কয় আৰু নিজৰ দলৰ মাজত কৈ ৰাইজৰ মাজত তেওঁলোকে আন এটা কথা কৈ পেলাই বিভ্ৰান্ত কৰিব খুজিছে বিটিসিখনক এই সত্যৰ উপলব্ধি কৰি আমি আপোনালোকৰ ৰাইজৰ ওচৰলৈ আমাৰ দলে যোৱা উচিত হ'ব আজি ইয়াত যিমান আমাৰ ইয়াত উপস্থিত আছে আটাইবিলাক কোনোবা নহয় কোনোবা পৰ্যায়ৰ আপোনালোকে আমাৰ দলৰ নেতা আপোনালোকে নিজৰ নিজৰ যি অধিকাৰ আৰু ক্ষমতা আছে ৰাজনৈতিক দলটোৰ যিসকলে আমাৰ দলটো কৰিছে তেওঁলোকে আপোনালোকৰ সন্মুখত যিখিনি নেতৃত্ব দিব আপোনালোকে তেওঁলোকক আজি উপলব্ধিখিনি আপোনালোকে কোৱা প্ৰয়োজন আছে মই দীঘলীয়া কৰিব খোজা নাই সভাপতি ডাঙৰীয়াই ছুটি কৰিব লাগে বুলি কৈছে তাৰ পিছতো সদৌ শেষত মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত আমি ৰাজনৈতিক দল আমি ক্লাব নহয় সংঘ নহয় আমি ইলেকশ্যন খেলিমেই আৰু আমি ইলেকশ্যন খেলাৰ সময়ত আমাৰ লক্ষ্যৰ উদ্দেশ্য বাৰে বাৰে হাগ্ৰামা মহিলাৰে কৈছে জাতি ধৰ্ম বৰ্ণ গোষ্ঠী সকলোকে একেলগে লৈ আমি আগবঢ়াৰ কথা কৈ আছে আৰু সেইটোৱেই আমাৰ আজি মূল মন্ত্ৰ কোনোবাই ধৰ্ম নিৰপেক্ষ নোহোৱা